Subscribe now and press the bell icon. Never miss an update. Bismillahirrahmanirrahim. আনহাতে অবিশ্বাসকাৰীসকলৰ বাবে এই দুনিয়া হ'ল জান্নাত। তেওঁলোকে নিজৰ ইচ্ছাত চলিব পাৰে, যি মন যায় তাকে কৰিব পাৰে। কিন্তু মুমিনৰ বাবে জেলখানা। এই জেলখানাত আল্লাহক সন্তুষ্ট কৰিবৰ বাবে ইবাদত কৰি যাব লাগিব। আল্লাহে এই পৃথিৱীৰ আমাৰ বাবে জেলখানা কৰি দিছে যদিও বান্দাৰ প্ৰতি থকা আল্লাহৰ মৰম দয়া, সন্তানৰ প্ৰতি থকা মাকৰ মৰম দয়াতকৈ হাজাৰ হাজাৰ গুণ বেছি। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহে নিজৰ সৃষ্টিৰ প্ৰতি দেখুওৱা দয়া মৰম মাকে নিজৰ সন্তানৰ প্ৰতি দেখুওৱা দয়া মৰমতকৈ বহু গুণে বেছি। তেখেত একক, অদ্বিতীয়, দয়াশীল, কৰুণাময়। মানুহৰ প্ৰতি থকা দয়া ও ক্ষমা দেখুৱাই আল্লাহে কৈছে, হে আদম সন্তান, মোৰ লগত তোমাৰ যেতিয়া সাক্ষাৎ হ'ব, তোমালোকে পৃথিৱীৰ পৰা আকাশ পৰ্যন্ত কৰা গুনাহসমূহ মই নিকিলৈ পৰিৱৰ্তন কৰি দিম। চৰ্ত মাথো এটাই, সেই গুনাহৰ মাজত কোনো ধৰণৰ শিৰক গুনাহ থাকিব নালাগিব। অৰ্থাৎ আল্লাহৰ লগত কোনো ক্ষেত্ৰতে কাকো তুলনা কৰিব নালাগিব। তেখেত একক, অদ্বিতীয়, তেখেতৰ কোনো সন্তান নাই ও তেখেতক কোনেও জন্ম দিয়া নাই। কুল হুৱাল্লাহু আহাদ, তেওঁৱেই আল্লাহ, যি একক, কাৰো ওপৰত নিৰ্ভৰশীল নহয়, বৰং সকলো তেখেতৰ ওপৰতহে নিৰ্ভৰশীল। তেওঁ কোনো সন্তান জন্ম দিয়া নাই আৰু তেওঁ কাৰো সন্তান নহয় আৰু তেখেতৰ সমতুল্য কোনো নাই। এই বিশ্বাস মনত লৈ শিৰিক গুনাহৰ পৰা বাচি আল্লাহৰ ওচৰত যাব পাৰিলে আল্লাহে জান্নাতৰ অংশীদাৰ বনাই দিব। সেই জান্নাত যাক কোনেও চকুৰে দেখা নাই, যাৰ বিৱৰণ কাণেৰেও শুনা নাই। Subscribe now and press the bell icon. Never miss an update.